হাকত পিকনিক থলি আহি পাই আছো। এতিয়া আমি দলংখন পাৰ হ'ম। আমি বুঢ়ীদিহিং নদীৰ ওপৰতে খাম বুলি ভাবিছোঁ। আহি পালোহি এতিয়া দলঙত গৈ আছে। গগৈ ছাৰে এইটো গাহৰি কাটিব ষ্টাৰ্ট দিয়ে দিলে। এতিয়া পিকনিক স্থলী আহি পালোহি। এয়া চব এইফালে চব্জি বনাই মোৰ কাৰণে মছলা আইটেম ৰেডি কৰিলে। ষ্টিক বনাইছ ন? গাহৰি ষ্টিক দিবি মানে খাবি আৰু মোক দিবি চাগে। তহঁতি পিকনিক খাব আহিলি নেকি? দুইটা আহিলি এইফালে কণী বইল কৰি আছে আমাৰ নয়ন ছাৰে। ছাৰ খাবলৈ ষ্টাৰ্ট দিব লৈছোঁ। আমাৰ এই বাইদেৱে বনাই আছে। বাইদেৱে বনাই বাইদেৱে চাহ বনাই আছে। চাহ খাম এতিয়া অলপ পিছত। এই উতলিব আৰম্ভ কৰিছে। আহি পালাহি ন? মাংস খাবা? অলপ ৰখিবা দেই। গগৈ ছাৰ, এই গাহৰি মাংস যে কাটিছে ষ্টিকৰ কাৰণে কেনেকুৱা চাইজ কৰিছে, কেনেকুৱা কি, আৰু আপোনাৰ ফিলিংছৰ বিষয়ে কিবা? ষ্টিকৰ কাৰণে 3 ইঞ্চি বাই 4 ইঞ্চি আৰু বইল বনাবলৈ 2 বাই 2। আৰু এনেই কিমানমান গাহৰি অনা হৈছে এনেই পিকনিকত? 3-4 কেজি। 4 কেজি? মইতো 5 কেজি বুলি শুনিছিলোঁ। এতিয়াতো ভালমানখিনি আছে। হ'ব পাৰে। কণী বইল হ'ব ষ্টাৰ্ট দিছে আৰু এতিয়া নয়ন ছাৰ আলু গুচাই আছে। নয়ন ছাৰ পাইছে ন? আলু ঠিক আছে, গুচাওক। আলু মেইন। আলু মেইন ন? আলু ইজ বেষ্ট। গীতাই মটৰ গুচাই আছে। এইফালে ৰচুন আদা এইবিলাক চফা কৰি হৈ গ'ল। মছলা খুন্দাত লাগি আছে। এইফালে মোবাইলো টেপি আছে। বঢ়িয়া বঢ়িয়া। কোৱা, তুমি কিবা ক'বা নেকি? হেপী নিউ ইয়েৰ কম আৰু আহি আছে। আমাৰ কানাই চাহ বাগি আছে। চাকনি পাহৰি আহিলে বোলে। এনে চাহ তাহ খাই মজা লাগিব। বঢ়িয়া। এইটোৱে পিকনিক কয়, হয় নাই? জবজং মানে বঢ়িয়া পিকনিক। বাইদেউ এইফালে বাইদেৱে বাচমতি চাউল ধুলেই। অলপ পিছত ৰান্ধিবলৈ ষ্টাৰ্ট দিব। অথনি মোৰ তেনেকুৱা হ'ল আকৌ। গৰম মজা। কটাৰ পিছৰ পৰ্যায়টো হৈছে এইটো এইটো গ'লে অপাৰেশ্যন কৰি বৰ্তমান হৈ গ'ল। এইজন গাৰ্ড হয়, ভালদৰে গাৰ্ড কৰিবা দেই। কুকুৰা অপাৰেশ্যন কৰাটো আজি দেখাই দিছোঁ আপোনালোকক সম্পূৰ্ণ তথ্য। আমাৰ এইটো গগৈ ছাৰ
এখেতে মানে খুব ভাল পায় মানে অপাৰেশ্যন কৰি এখেতে এজন অপাৰেশ্যন স্পেচিয়েলিষ্ট হয় আৰু ষ্টিক স্পেচিয়েলিষ্ট হয় পয়াই ষ্টিক লগোৱাত লাগিছে বইলিং হৈ গ'ল এতিয়া নয়ন চাইড কৰি আছে এখেতে এণ্টালে পেণ্টালে কৰি আছে আৰু এটা ঘামিয়ে গৈছে কেতিয়া খাবলৈ পাম কেতিয়া খাবলৈ পাম অৱশ্যে মোৰ লোভ পানী পৰিছে নপৰা নহয় লমট উপায় নাই হাৰ্ডি আছে দেই এইফালে নতুন এইফালে আলহী আহি গ'ল ভাত আহিছে নেকি তেনেকুৱা লাগিছে আহি পালেহি ন ঠিকে আছে নয়ন ঠিকে আছে আজি টোপোলা ভাত খাব লাগিব অলৰেডি আমাৰ ষ্টিক ৰেডি হৈ গ'ল এইফালে মাংস বনাই আছে অলপ পিছত খাব হৈ যাব আৰু ষ্টিক হৈ গ'ল তাৰপিছত ৰেড বুল বঢ়িয়া শেষত এই খানা আৰম্ভ হৈ গ'ল এখেতে দি আছে এওঁটো বেয়া দিছে ফিৰে হ'ব পৰা নাই বাইদেউ খাইছে ন ঠিক আছে দেই হেপী নিউ ইয়েৰ বছৰটো ভালে যাওক এই লো বাইদেউটো চুই মানে চাইডত বহিছে কোনো নেৰে অলপ বেছিকৈ দিব প্ৰথম থালি লৈ এইটো ছেকেণ্ড থালিত আৰম্ভ হৈছে ঘৰলৈ তত নাইকিয়া হৈছে এইজন ঘৰলৈ যাবলৈ এইফালে যাবলৈ ৰেডি হ'ল যে তেওঁ তত নাইকিয়া হ'ল আকৌ টাটা বাই বাই